নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত দিনৰ মূৰত আজি মই মোৰ ফাৰ্মখন আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো কৰিলোঁ। আৰু মোৰ ফাৰ্মখন আছে গোৱালপাৰা জিলাৰ কৃষ্ণাৰ পৰা প্ৰায় 4 কিলোমিটাৰমান ভিতৰত আহিব লাগে। গাঁওখনৰ নাম হৈছে কলীয়াশাস্ত্ৰ। আৰু মই ফাৰ্মখন জানুৱাৰী 7 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু প্ৰথমতে মই 9টা গাহৰি লৈ পেলাই আৰম্ভ কৰিছিলোঁ। দুজনী মাইকী গাহৰি মই নিকুঞ্জ পিগাৰীৰ পৰা লৈ আনিছিলোঁ আৰু পোৱালি 7টা লৈ আহিছিলোঁ। তাৰে এটা মই বুৰ কৰিম বুলি পোৱালি এটা লৈ আহিছিলোঁ, কিন্তু মই বুৰ নকৰিলোঁ আৰু খাচী কৰি দিছোঁ। মই আপোনালোকক সেই খাচীটো দেখুৱাম। আৰু ইয়াতে আছে মোৰ 3জনী গ্ৰিল। বয়স প্ৰায় 8-9 মাহ হৈছে, কিন্তু মোৰ দুৰ্ভাগ্যক্ৰমে প্ৰথম ছাৰ্ভিচ দিয়াটো মিছ হৈ গ'ল। আৰু ছেকেণ্ড টাইমৰ কাৰণে মই বুৰৰ লগত ৰাখি দিছোঁ। আৰু চাওঁ কিমান দিনৰ ভিতৰত ইহঁতে প্ৰেগনেণ্ট হয়। আৰু ইয়াতে আছে মোৰ 2জনী মাইকী গাহৰি, আৰু এই 2জনী মই নিকুঞ্জদাৰ পৰা আনিছিলোঁ। প্ৰেগনেণ্ট আছিল তেতিয়া, আৰু মই প্ৰায় 2.5 মাহ 3 মাহৰ ভিতৰতে পোৱালি পাইছিলোঁ। প্ৰথম মানে কি মই 10টা পোৱালি পাইছিলোঁ, আৰু এজনীৰ পোৱালিটো মানে কি মাকজনীয়ে গচকি পেলাই মাৰি পেলালে। সেয়েহে মই এজনীৰ পৰা 9টা আৰু এজনীৰ পৰা 10টা পোৱালি পাবলৈ সক্ষম হৈছিলোঁ। খুব ধুনীয়া চেহেৰা আছিল পোৱালিবিলাকৰ। আৰু এতিয়াও মাকজনী দেখিছে ইমান দীঘল। তো এই 2জনী নৱেম্বৰৰ 15 তাৰিখে ডেট আছে। চাওঁ, অকণমান আগপিছ হ'ব পাৰে, কিন্তু নৱেম্বৰৰ 15ৰ পৰা 20 তাৰিখৰ ভিতৰত মই 2জনীৰ পৰা পোৱালি পাবলৈ সক্ষম হ'ম, যদিহে কোনো ধৰণৰ মানে কি সমস্যা নহয়, ভালে যদি হয়, সেয়ে আশা কৰিছোঁ। ইয়াতে আছে মোৰ 2জনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হৈছে, আৰু এই 2জনীৰ ডেট আছে আপোনাৰ নৱেম্বৰৰ 25ৰ পৰা 30 তাৰিখৰ ভিতৰত হ'ব লাগে। চাওঁ মানে কি ডেট মতে হয়নে নাই, অকণমান আগপিছ হ'ব পাৰে। কিন্তু এইটো হেমশ্বেয়াৰ হয়, আৰু এইজনী য়ৰ্কশ্বায়াৰ হয়। ফাৰ্ষ্ট টাইম পোৱালি দিব, কিমান দিয়ে নিশ্চয় আপডেট দি থাকিম, আপোনালোকে পাব। আৰু যদি কাৰোবাক পোৱালি লাগে বা পোৱালিৰ প্ৰয়োজন হয়, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। কণ্টেক্ট নাম্বাৰটো দিয়া আছে। আৰু মোৰ ফাৰ্মখনটো আপোনালোকক কৈছোঁৱে, মোৰ গোৱালপাৰা জিলাৰ কৃষ্ণাৰ পৰা প্ৰায় 4 কিলোমিটাৰ কলীয়াশাস্ত্ৰ গাঁৱত আছে ফাৰ্মখন। যদি আপোনালোকক ভাল কোৱালিটিৰ পোৱালি লাগে, তেতিয়াহ'লে যোগাযোগ কৰিব। মই নিশ্চয় ভাল কোৱালিটিৰ পোৱালি আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু এইটো যে মই নিকুঞ্জদাৰ পৰা যিটো পোৱালি লৈ আহিছিলোঁ বুৰ কৰিম বুলি, সেই বুৰ পোৱালিটোক মই পিছত খাচী কৰি দিলোঁ। খুব ধুনীয়া চেহেৰা হৈ উঠিছে এই খাচীটো। প্ৰায় 70 to 80 হ'ব লাগে, কিন্তু বেপাৰীবিলাকে 50 কেজি বা 55 কেজি বুলি কয়, মানে 10-12 হাজাৰতো নিব বিচাৰি আছে। কিন্তু মই 10-12 হাজাৰত কোনো পথেই দিব নোৱাৰোঁ, কাৰণ ইয়াৰ 70 হ'লে আপোনাৰ 200 টকাকৈ হ'লে 14,000 টকা হয়। কিন্তু তেওঁলোকে 10 হাজাৰতো নিব বিচাৰি আছে, কিন্তু মই সেইকাৰণে এতিয়ালৈকে বিক্ৰী কৰা নাই। চাওঁ কিমান দিনলৈকে আৰু ৰাখিব পাৰোঁ। আৰু ইয়াতে আছে মোৰ 2টা খাচী পোৱালি। এই খাচী পোৱালিটোৰ মানে কি চেহেৰাটো বহুত বেয়া হৈ গৈছিল। একচুৱেলি মোৰ দানাৰ কোৱালিটিটো বহুত ল' হৈছিল। মই সেইকাৰণে দানাটো এতিয়া ভাল কোৱালিটি মই কৰিব চেষ্টা কৰি আছোঁ। দানাত মই মিনাৰেল মিক্সাৰ, মাকৈ গুড়া আৰু ৰাইচ পলিচ, মাজে সময়ে আমাৰ যিটো শুকান মাছৰ গুড়ি, সেই শুকান মাছৰ গুড়িটো ব্যৱহাৰ কৰি আছোঁ। চয়াবিনটো মই ইয়াত এড কৰিম। চয়াবিনটো এড কৰিলে মোৰ দানাৰ কোৱালিটিটো ভাল হ'ব। আৰু মিনাৰেল মিক্সাৰটোতো বহুত কোৱালিটিৰ আছে। এতিয়া মই এইটো ব্যৱহাৰ কৰি আছোঁ। তো এতিয়া ৰিজাল্টটো বেয়া পোৱা নাই, কিন্তু মই চেঞ্জ কৰি পেলাই আৰু এটা ভাল কোৱালিটিৰ মই দাদা এজনৰ পৰা পাইছোঁ, সেইটো মই দানাত এড কৰিম। আৰু এই পোৱালিবিলাক মই যেতিয়া নিকুঞ্জদাৰ পৰা
প্ৰেগনেণ্ট মাইকী গাহৰি লৈ আহিছিলোঁ। এই মাইকী গাহৰিৰ পোৱালি হয়। মাজতে বহুত বেয়া হৈছিল, দানাৰ কোৱালিটিটোৰ কাৰণে মোৰ হয়তো তেনেকৈ হৈছিল। এতিয়া মই দানাৰ কোৱালিটিটো বহুত মানে কি ভাল কৰিব চেষ্টা কৰিছোঁ আৰু গ্ৰথ লৈছেও, বহুত ভাল হৈ উঠিছে এতিয়া। আৰু আপোনালোকে পাৰিলে দানাৰ কোৱালিটিটো ভাল কৰিবলৈ চেষ্টা কৰিব, দানাৰ লগতে সকলোখিনি। আপোনাৰ ফাৰ্মখন যিমান আপুনি বনালেও দানাৰ কোৱালিটিটো যদি ভাল নহয়, আপোনাৰ গাহৰি কেনেকৈ ডাঙৰ হ'ব? দানা খাইহে ডাঙৰ হ'ব। গতিকে আপোনালোকে দানাৰ কোৱালিটিটো ভাল কৰিবলৈ চেষ্টা কৰিব।